Hey guys, welcome back to my channel. মই জাহ্নৱী সকলোকে মোৰ চেনেললৈ পুনৰ স্বাগতম জনালো। যেহেতু বিশ্বকৰ্মা পূজা আছিলে 17 সেপ্টেম্বৰ 2021 হেদিনাখন মোৰ বাৰ্থডেও আছিলে। স্পেশালি সেই দিনটোত মই ভিডিওস আপলোড কৰিম বুলি ভাবিছিলো, কিন্তু অলপ বিজি হৈ থাকিব লগা হ'ল এই দিনত। এতিয়ালৈ বহুত লেট হৈ গ'ল, আপোনালোকে বেয়া নাপাব। তথাপিও সেই সৰু সৰু মুহূৰ্তবিলাক আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম বুলি যেহেতু ভাবিছিলো, সো আজি এই সৰু সৰু মুহূৰ্তবিলাক আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবলৈ ওলাইছো। মানে হেদিনাখন মই কেনেকে কি কৰিলো, কেনেকে মোৰ বাৰ্থডে সেলিব্ৰেট কৰিলো, সেই সৰু সৰু মুহূৰ্তবিলাক আপোনালোকৰ মাজত আজি দেখাম। সো আহকচোন বেছি দেৰি নকৰি এই ভিডিওটো আৰম্ভ কৰো। এয়া দেখিছে ৰাতি 12টা বজাৰ কেক। মোৰ বাৰ ওচৰ বহেতে মিলি মোৰ কাৰণে সাৰপ্ৰাইজ প্ল্যান কৰিছিলে, কিন্তু হেতু সাৰপ্ৰাইজ প্ল্যান হৈ নাথাকিলে। মই অলৰেডি গম পাই গলো যে মোৰ কাৰণে সাৰপ্ৰাইজ আছে বুলি। এই টিকলিয়ে মোক কৈ দিলে সব, আৰু এয়াই ৰাতি মোৰ সাৰপ্ৰাইজ। থনিয়ে মোক ক'লে যে ভিডিও কৰিবি বুলি, কাৰণ সব গম পাই অলৰেডি। মানে চুলা তুলা সব নতুনকে পিন্ধি লৈছে ভিডিঅ'। Happy birthday to you, happy birthday to you, happy birthday dear Nanu, happy birthday to you. Oh, happy birthday to you, happy birthday to you, happy birthday dear Moon Moon, happy birthday to you. Bless you. May God bless you. May God bless you. Happy birthday to you. birthday surprise. Kita sana belum happy birthday. Aji jamu jalan apa deh? Aji mau gift देते हैं दी, बहुत ভাল লাগিছে। সো ৰাতি কেক কাটি মেলি এতিয়া ফাইনেলি নেক্সট ডে। এতিয়া বৰ্তমান মই ডান্স ক্লাছত, আৰু মোৰ ডান্স মেট কিটাৰ লগত আজি বাৰ্থডে কেনেকৈ সেলিব্ৰেট কৰোঁ চাওঁ আহকচোন। সো নাও মোৰ ডান্স মেটছ আৰু ছাৰে মিলি কি কৰিলে জানেনে গাইজ, মোক বহুত বেয়াকৈ ভয় খুৱাই দিলে। লাইক প্ৰিয়ংকা মোৰ ডান্স মেট আপোনালোকে দেখিছেই, তাই বাইকৰ বোলে এক্সিডেণ্ট হৈছে, মোক শ্বক লগাই দিলে হা তেনেকৈ। দেন তাৰপিছত কৈছে কি চানমাৰীলৈকে একেলগে যাওঁ ব'লা, তাইলৈ ৰখিম অলপ দেৰি, দেন খাবলৈ যাম। মই ভয়তে মানে ক'ব পৰা নাই। দেন মই কৈছোঁ ইটছ অ'কে ব'লা চানমাৰীতে ৰখোঁ। দেন চানমাৰীত আহি দেখিলোঁ একোৱে হোৱা নাই। এইবিলাক প্লেন কৰি আছিলে তাহাঁতি মোৰ কাৰণে, এইবিলাক বাহানা বনাই। চ' আহকচোন আমি কেকটো কাটি লওঁ এতিয়া। Happy birthday to you.
বাৰ্থডে আজি আহিছোঁ আমি থুকপাত খাবলৈ ডান্স ক্লাছলৈ আহিছিলোঁ কিন্তু সেইটো ছাৰপ্ৰাইজ দিলে বাট ছাৰপ্ৰাইজটো অলপ মই অসন্তুষ্টি হৈছিলোঁ সেই ৰেষ্টুৰেণ্টখনৰ কাৰণে দেন ইটছ অ'কে কেকটোৰ কাৰণে ভাল লাগিছিল কোৱা আকৌ তাৰপিছত মানে ইমান ধুনীয়া কেক এটা দেখি পালোঁ মুখৰ আগত বাস্কিন ৰবিনৰ কেকটো তো বহুত মনটো ভাল লাগি গ'ল তাতে মানে বহি থাকি খাই থাকিব মন গৈছিলে কেকটো আৰু আছিলে তো আজি বাৰ্থডে কাৰণে আমি থুকপাত আহিছোঁ বহুত মানে ভাল লাগিছে আৰু মনটো কাৰণ ঘৰত তেনেকৈ চেলিব্ৰেট কৰা নাই সৰু সুৰাকৈ আমাৰ মানে পোৱালীকেইটাৰ লগত কৰিছোঁ ভাল লাগিছে আজি জাহ্নৱীৰ বাৰ্থডে সকলোৱে আমি মিট হৈছোঁ কি হৈছিল এয়া বুৰ্বক চব ভাল লাগিছে আমাৰ ছাৰে কিবা ক'ব খুজিব এছপি মানুহক কি কৈছে একেটা ডাইলগে সঁচাকৈ আজিৰ দিনটো বহুতেই বেছি ভাল লাগিছে আচলতে সৰুৱা ছাৰপ্ৰাইজ সিহঁতি দিলে ভাল লাগিলে এতিয়া খাবলৈ আহিছোঁ মস্তিছে খাম আৰু তাৰপিছত ঘৰলৈ যাম ত' আজি বাৰ্থডে মোৰ ধুনীয়াকৈ গ'ল वेटर हुआ है আজিৰ দিনটো সঁচাকৈ মোৰ বহুত বেছি ভাল লাগিলে আৰু ফাইনেলি এতিয়া ঘৰত সৰুকৈ চবেই মিলি এসাঁজ ভাত খালোঁ মোৰ বাৰ্থডে বুলি যিহেতু আজি বিশ্বকৰ্মা পূজা আৰু মোৰ বাৰ্থডেও একো তেনেকৈ এক্সপেক্ট কৰা নাছিলোঁ আজিৰ দিনটোত তথাপিও বহুত ছাৰপ্ৰাইজেছ পালোঁ অকণমান মিছ কৰিছিলোঁ মোৰ মাক যিহেতু প্ৰতি বছৰে মোৰ মাক মোৰ বাৰ্থডে দিনাখন পাওঁ এইবছৰ মা মোৰ কাষত নাই তেখেত শিৱসাগৰত আছে মই গুৱাহাটীত আছোঁ বৰ্তমান চ' তেনেকৈ একো এক্সপেক্ট কৰা নাছিলোঁ কিন্তু এনেকৈ আজিৰ দিনটো বহুত ধুনীয়াকৈ পাৰ হৈ গ'ল ৰাতিপুৱা শুই উঠিলোঁ ধুনীয়াকৈ ৰাতিটো বায়ে কেক দিলে ধুনীয়াকৈ কাটিলোঁ আপোনালোকে দেখিলেই দেন ডান্স ক্লাছ গ'লোঁ আজি ধুনীয়াকৈ ডান্স মেটবিলাকে আৰু মোৰ ছাৰে মিলি বহুত ধুনীয়া ছাৰপ্ৰাইজ দিলে গিফ্ট দিলে থেংক ইউ সকলোকে আৰু স্পেচিয়েলি আজি মই বহুতেই বেছি শ্বক হৈ গৈছিলোঁ হঠাৎ মানে মই ডান্স ক্লাছৰ পৰা যেতিয়া ঘৰলৈ আহিলোঁ হঠাৎ আমাৰ ৰাম সিঙে যোন আমাৰ ছিকিউৰিটি তেখেত আহি মোক এটা কেক আৰু বুকে দিলে তেখেতে ক'লে কি যে বা আপোনালৈ কোনোবাই দি পঠিয়াইছে মই তাক সুধিলোঁ যে কোনে দি পঠিয়াইছে তেতিয়া ক'লে যে দুজন ল'ৰাই আহি আপোনাক এইটো দি দিবলৈ কৈছে মই তেতিয়া শ্বকড মানে কোনে দিব পাৰে চবলৈকে ফোন কৰিলোঁ কোনে দিছে তুমি দিছা নি আমুকে দিছে নেকি কিন্তু কোনেও নাই দিয়া চ' মই মানে টেনশ্যনত পৰি গ'লোঁ যে এনেকুৱা ছাৰপ্ৰাইজ মোকতো কোনেও আগতে দি পোৱা নাই কিন্তু বহুত দেৰি ভাবি লাষ্টত মানে পৰি গৈছিলোঁ টেনশ্যনতে তাৰপিছত লাষ্টত যেতিয়া মানে আমাৰ ওচৰৰ দাদা বৌ ওচৰৰ ছাইডৰ ফ্লেটৰ দাদা বৌ তেখেতলোকক মাতিছিলোঁ ভাত খাবলৈ আৰু আমি একেলগ হৈ পিনে ভাত খাইছিলোঁ আজি চ' তেখেতলোক যেতিয়া আহিলে তেখেতলোকেও বহুত ধুনীয়াকৈ এক্টিং কৰি আছে যে তোক কোনে দিছে এনেকৈ মই কৈছোঁ তেতিয়া কোনোতো মোক এনেকৈ ছাৰপ্ৰাইজ দি পোৱা নাই তো যেতিয়া লাষ্টত ভাত খাবলৈ লৈছোঁ লাষ্ট এই আমাৰ ওচৰৰ ফ্লেটৰ দাদা বৌয়ে কৈছে কি যে এইটো কেক আৰু বুকে আমাৰ ফালৰ পৰা আছিলে তেতিয়াতো মই মানে কি ক'ম আৰু মানে সেইটো ফিলিংছ মই আপোনালোকক বুজাব নোৱাৰোঁ কিন্তু সঁচাকৈ বহুত বেছি ভাল লাগিলে ছাৰপ্ৰাইজটো আৰু থেংক ইউ ছ' মাছ আমাৰ ওচৰৰ দাদা বৌ আৰু চবকে সকলোকে মোৰ ডান্স মেট মোৰ ডান্সৰ ছাৰ
মোৰ বা মা দাদা সকলোকে থেংক ইউ ছ' মাছ আৰু আপোনালোকৰ বহুমূলীয়া উইচবিলাকৰ কাৰণে থেংক ইউ ছ' মাছ মোক ইমানখিনি আশীৰ্বাদ দিয়াৰ বাবে আৰু আজি মোৰ বাৰ্থডে চেলিব্ৰেশ্যন এনেকৈয়ে গ'ল এই বছৰত মোৰ বাৰ্থডে চেলিব্ৰেশ্যন বহুত বেছি ধুনীয়াকৈ গ'ল আজিৰ দিনটোত আৰু সেয়াই আজিলৈ ইমানেই আছিলে চ' আপোনালোকে যদি ভিডিঅ'টো ভাল পালে দেন প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু তাৰ কাষতে থকা বেল আইকনটো দবাই দিব যাতে মোৰ নতুন ভিডিঅ' আহিলে আপোনালোকৰ নটিফিকেশ্যন আহে টিল দেন টেক কেয়াৰ বাই বাই আনটা ভিডিঅ'ত লগ পাম চ' গাইজ এয়া বুকেটো এইটো আছিলে আনএক্সপেক্টেড বুকে মানে কি ক'ম শ্বক লগাই দিলে এই বুকেটোৱে মই লাষ্টত দলিয়াই দিম বুলি ভাবিছিলোঁ কিন্তু এতিয়া ইমান মৰমত দিছে কেনেকৈনো দলিয়াই দিওঁ নহয় জানো